ঐ উঠ আক এই থৈ যাম যেতিয়া গম পাবি ৰ উঠিছো ৰ শিবিৰ নেপামগৈ নহ'লে সোনকালে যাব লাগিব নহয় 5 বাজিলেই মুখ হাত ধুই লগৈ ৰাইজ আজি জল্দি উঠিব লাগিব টোপনিও পূৰ নহ'ল ঠাণ্ডাও লাগিছে উপায় নাই ৰাইজ কাকা মই আৰু পাটনাৰ যাম আৰু ঢেৰ মানুহ যাব ডাঙৰ আলফা বাছ এখন ভাড়া কৰিছে তেন ৰাইজ মোৰ ওলাই হৈ গ'ল মোক কেনেকুৱা লাগিছে জনাব দেই কাকাও ওলাই আছে এতিয়া পাটনাৰৰ ওলাই হ'লনে নাই চাই আহোঁ বলক আমাৰ ইয়াৰ পৰা দূৰ হয় যে সেইকাৰণে সোনকালে ওলাইছে চব আকৌ শিবিৰো পাবগৈ লাগিব দেৰি হ'লে জেগা নাপাব বোলে পাটনাৰ আপোনাৰ নাকত তেল দি শুয়ে আছ নেকি এতিয়াও আহিলি তই কেনেকুৱা লাগিছে মোক কি বেঙা বেঙি চাই আছ এইটোৰ চাই দে ধুনীয়া লাগিছে দে তোক আজি পপোৱা কাঞ্চি নিচিনা লাগিছে ইয়া পাটনাৰৰ মাৰ্ক ওলাই আছে এয়া তালি টোপোলা বান্ধি ৰেডি এইখিনিতে ভালেই লাগিছে দে পপোৱা কাঞ্চি নিচিনা লগা নাই দে কিবা এটা কৈ দে এয়া 5:30 গাড়ী অহা কথা এতিয়ালৈকে আহিয়ে পোৱা নাই তহঁতৰ কাকাহঁতে ওলালে নাই অথনিয়ে ওলালে ৰাইজ টমটম আহি পাই গ'ল মানে বাছখন নামঘৰৰ ওচৰলৈকে আহিব তাতে চবকে গোট খাবলৈ কৈছে সেইকাৰণে এইখিনি টমটমকে যাব লাগিব কৃষ্ণ জেগাই নাইকিয়া হৈ থাকিলেও ৰাইজ মই ওপৰতে বহি ললো আৰু মোক খেলিয়াই গতিয়াই উলিয়াই পঠিয়াইছে ভাড়া নিদো তাক মই জেগা আহি পালোহি ৰাইজ এতিয়া টমটমক বিদায় দিলো বাছ আহিব এতিয়া চব মানুহ গোট খাইছেহি এয়া চাওক কি লৈছে এয়া কলপাত কেৰাহী পানী বটল গেছ চাউল চৰু ঢেৰ কিবা কিবি এয়া বাছখন আহিৰে পোৱা নাই অ' ৰাইজ চব গোট খালেহি আহি গ'ল বাছ এয়া চবে পুৰা হুৰা হুৰে উঠিবলৈ লৈছে আমি লাহেকৈ উঠিম ন পাটনাৰ এয়া বেনাৰ লগাইছে আমাৰ বাছ ৰেডি বস্তু বাহানি চব উঠাই দিলে 40 জনমান মানুহ লগতে আমি কাকা আৰু মই দুটা বান্দৰ এইটো বাছ নচলাওঁতে মোটা লাগিলেই তাৰ ক'ৰবাত আনি আছে ঐ ৰাইজ এইয়া সুমনে মুতিবলৈ আহিছে এই কাপটোতকৈ মাৰি পঠিয়াম ডেঙা মানি এতিয়া কৈ থাক পাই মুতিবলৈ শান্তি নাই মানে তোৰ পৰা পাছত বাটত তোৰ কোচতে মুতি দিম গম পাবি খং চাতা হ'ব দে মুতি ল ড্ৰাইভাৰ কলৈ হ'ল জানো ময়ে চলাই লৈ যাওঁ নেকি ডেঞ্জাৰকৈ চলি গৈছিলে বুকু ধপধপাই গৈছিলে বুজিছে ৰাইজ চলাব নাজানো নহয় মই এমেহে উস্তাদি মাৰিছিলো বলক নিজৰ জেগাত বহি থকাগৈ ভাল হ'ব একেবাৰে লাষ্টতহে জেগা পালো অ' ৰাইজ চবে আগতীয়াকৈ বহি ললেহি আমি পাটনাৰ আৰু মই বেঙা বেঙি কৰি থাকোঁতেই ব'ল আকৌ এডালৈ আহিছে কিনো গাড়ী ডাঙৰ ডিগ্গি নাই বোলে ছাইডৰ ডিগ্গিত কিবা কিবি দুটামান দিলে বাকী চব বেগ চেক আমাৰ লগত এতিয়া এইডালো আহিলে চৌকাডাল আমি দুইটাই চেপত সোমাই লৈছোঁ পাটনাৰ আৰু মই একো নাই দিয়ক গৈ পালেই হ'ল আৰু ন ৰাইজ পাটনাৰ কেনেকুৱা লাগিছে মজা তোৰ কেনেকুৱা লাগিছে যি মজা লাগিছে বুজিছ এনেকুৱাত মই গৈয়ে পোৱা নাই নহয় ইমান ফূৰ্তি লাগিছে ফূৰ্তিতে ঠাণ্ডাও লগা নাই বুজিছ আহি পাইছোহি আৰু ৰাইজ এয়া গেট ইমান জাম লাগিছে গাড়ীৰ মজা মজা হোটেল কোনখনত খাম আহি পাই গলোহি ৰাইজ এতিয়া পাটনাহঁতে শিবিৰটো ক'ত আছে চাবলৈ গৈছে আমাৰ কাৰ্বি আংলঙৰ 131 আৰু 132 বোলে তাকে কোনফালে বা আছে এয়া শিবিৰটো পালে বিচাৰি বলক এতিয়া ভিতৰত যাওঁ ডাঙৰ সমস্যা হ'লেও ৰাইজ এইকণ জেগাহে খালী আছে বাকী ক'তোৱে জেগা নাই গোটেই শিবিৰ ফুল চবে আগতীয়াকৈ আহি দখল কৰি ল'লে পাটনাৰৰ মাক আৰু বৰমাকে বুট আৰু মগু লৈ আহিছিলে তাকে খাই লৈছো ভোক লাগি গৈছেগৈ ৰাইজ এতিয়া কাকাহঁতৰ ওচৰত যাওঁ বলক কাকাহঁত আছে অৰুণাচলৰ শিবিৰত মানে এইকণ জেগাত গোটেইখিনি নুজুৰিব যে সেইকাৰণে মতাখিনি তাক আছেগৈ কাৰ্বি আংলঙৰ 2টা শিবিৰ আছিল এটা শিবিৰ কিয় বন্ধ কৰি থৈছে জানো বাৰু এতিয়া ইয়াত আইসকল থাকিব আৰু বাটসকল তাত থাকিব এইয়া অৰুণাচলৰ শিবিৰ এইয়া কাকাহঁত ইয়াতে চবেই আছে বাপসকল ইয়াতো জেগা নাই বেছি
এয়া গেছ চেছ চৰু কেৰাহী কলপাত চলপাত ইয়াতে থৈছে এইয়া এইখিনিতে ভাত বনাব এতিয়া ৰাইজ পাছৰখিনি নেক্সট ভিডিঅ'ত দেখুৱাম দেই এইটো ভিডিঅ' ইমানতে সামৰিছোঁ দেই টাটা